আরে তোৰ আকৌ কি হ'ল বেঞ্চৰ ওপৰত উঠি ললি যে আমাৰ গৰম বন্ধ দিব আমাৰ গৰম বন্ধত যে সকলোকে মাজুলীলৈ ফুৰাবলৈ নিব মাজুলীখন যে কিমান ধুনীয়া ঠাই কস্তুৰী তই সঁচা কথা কৈছনে আমাৰ বিশ্বাসেই হোৱা নাই সঁচা কথা কৈছো আমাৰ পলয় বাইদেৱে যে আমাক ফুৰাব নিম কৈছে বহুত ভাল কথা ক'লা কস্তুৰী মই শুনিছোঁ মাজুলীলৈ হেনো দেশ বিদেশৰ পৰা বহুত মানুহে ডাঙৰ ডাঙৰ জাহাজ লৈ ফুৰিব আহে ই ফূৰ্তি ৰ'বই পৰা নাই ঐ তহঁতৰ কি হৈছে ইমান উৎপাত কৰি আছ যে এইটো পঢ়াশালী নে গৰু গোহালি মুখ্যহঁত আজি তহঁতক মই যোৱাকালি মাজুলীৰ বিষয়ে পঢ়িবলৈ কৈছিলোঁ নহয় তহঁতক পঢ়িলি নে সকলোৱে আজি মাজুলীৰ বিষয়ে সুধিম তহঁতক প্ৰথমতে ৰন্টু আহ ক'ত মুখ লুকাইছ এইফালে আহ বেগেতে আহ তই কচোন অসমৰ ডাঙৰ নদীদ্বীপ ক'ত আছে নাজানো বাইদেউ মূৰ্খ তাকো নাজান যা বেঞ্চত বহি থাক গৈ মনে মনে গাধহেত ঘৰত পঢ়ি আহিব ক'লে নপঢ় গাধহেত স্কুলত পঢ়োৱাবোৰ ঘৰত আকৌ এবাৰ ৰিপিট পঢ়িবগৈ লাগে তহঁতৰ সেইবোৰ নাই অকল স্কুলৰ পৰা যোৱাৰ পাছত খেলিবগৈ লাগে অকল তহঁতৰ এইবাৰ কোন আহিবি এইবাৰ কস্তুৰী তই কবি আহ বা কস্তুৰীয়ে কচোন অসমৰ ডাঙৰ নদীদ্বীপ ক'ত আছে আৰু নদীদ্বীপটোৰ নাম কি মাজুলী হৈছে এক ব্ৰহ্মপুত্ৰৰ মাজত থকা এটা বিশাল দ্বীপ 2016 চনত এই মাজুলী দ্বীপটোক জিলা হিচাপে ঘোষিত কৰে এই নদী দ্বীপটো যোৰহাটৰ পৰা ফেৰীৰে অহা যোৱা কৰা হয় বহুত ডাঙৰ ডাঙৰ ফেৰীৰে অহা যোৱা কৰিব পাৰি মাজুলীত কেইবাখনো ডাঙৰ ডাঙৰ সত্ৰ আছে বহুত দূৰ দূৰণিৰ পৰা পৰ্যটকবোৰে মাজুলীলৈ ফুৰিবলৈ আহে আৰু তাত বহুত ডাঙৰ ডাঙৰ পথাৰত সৰিয়হ খেতি কৰে আলু খেতি কৰে আৰু বহুত এৰাহুটি আছে সৰু সৰু নদী আছে আৰু মাজুলীত ৰাস বহুত ডাঙৰকৈ পতা হয় দেখিলি কস্তুৰীয়ে অলপ পঢ়িছিলে কাৰণে তহঁতত ক'ব পাৰিলে তহঁতি গাধসকল একো নোৱাৰ মই কওঁ তহঁতক মন পুতি শুনিবি ভাৰতবৰ্ষৰ প্ৰথমটো নদীদ্বীপ জিলা হৈছে মাজুলী প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰে 2016 চনৰ 17 জুন তাৰিখে মাজুলীক অসমৰ জিলা হিচাপে ঘোষণা কৰে মাজুলী জিলাৰ সদৰ ঠাই হৈছে গড়মূৰ মাজুলী জিলাৰ চাৰিসীমা হৈছে পূবে শিৱসাগৰ জিলা পশ্চিমে গোলাঘাট জিলা উত্তৰে লখিমপুৰ আৰু ধেমাজি জিলা আৰু দক্ষিণে যোৰহাট জিলা অৱস্থিত মাজুলী জিলাখনত বিভিন্ন প্ৰকাৰৰ ধান খেতি কৰাৰ লগতে প্ৰচুৰ পৰিমাণে সৰিয়হ আৰু আলু খেতি কৰা হয় মাজুলীত পূৰ্বতে কেইবাখনো সত্ৰ আছিল যদিও বৰ্তমান থকা মূল সত্ৰসমূহ হৈছে আউনীআটী সত্ৰ কমলাবাৰী সত্ৰ গড়মূৰ সত্ৰ দক্ষিণপাট সত্ৰ চামগুৰি সত্ৰ নৰাচিঙা সত্ৰ ইত্যাদি এই সত্ৰসমূহত প্ৰাচীন অসমৰ বিভিন্ন সিংহাসন আ অলংকাৰ
সাঁচিপতীয়া পুথি, শৰাই আদি বহুতো পুৰণিকলীয়া সম্পদ সংৰক্ষিত কৰি থৈছে। মাজুলীত বৰ্তমান মিচিং, কলিতা, দেউৰী, কোচ ৰাজবংশী, ব্ৰাহ্মণ, কৈবৰ্ত আদি বহু জাতি উপজাতি লোকে সমিল মিলেৰে বসবাস কৰি থাকে। মাজুলীলৈ যোৰহাট আৰু লখিমপুৰ দুয়োদিশৰ পৰা যাব পৰা সুবিধা আছে। এই বৃহৎ নদী দ্বীপটোত সত্ৰীয়া সংস্কৃতি, খাদ্যাভ্যাস, আচাৰ বিচাৰ, মুখাশিল্প, ৰাস ভাওনা, সত্ৰসমূহে পৰ্যটকক হাত বাউল দি মাতি থাকে। এতিয়া বুজিলি নে ল'ৰা ছোৱালীহঁত? ঘৰত গৈ পঢ়িবি। আজিলৈ সামৰিছোঁ দেই। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।